खुलुमबाय स्टुडियोआव आं उदांस्रि मुसाहारि जाय सुबुङा सासे सुबुंखौ पेट्रल लुना सावनो बिथोन होयो बेबादि सुबुंखौ जों हमदांनो हाबाय बिटिआरनि मावफुं सोद्रोमा रनजित बसुमतारिनि गोख्रों राव नंगौ मावफुं सोद्रोमा बिथां रनजित बसुमतारिया बिटिआर सरकारनि बैसोमुथि 2.0 बेखेवनाय हाबाफारियाव बाहागो लानानै गोख्रों बाथ्रा बुंथिदों बिथाङा बुंथिदों दि जाय सुबुङा सासे सुबुंखौ पेट्रल लुना सावनो बिथोन होयो जाय सुबुङा जोंनि ओनसोलाव इंटेलेक्चुअली न'आव थांनानै पेट्रल लुनानै सावनो बिथोन होयो आरो जाय सुबुङा रायजो राजाफोरखौ माहारियारि आफादफोरनि सायाव गाग्लोबनो थाखाय बिथोन होयो बेफोरबादि सुबुंखौ जों नोजोर होगासिनो आरो बेफोरबादि सुबुंखौ जों खम समनि गेजेराव दबथायनो थांगासिनो दं होनना गोख्रों बाथ्रा बुंथिदों बिथां रनजित बसुमतारिया কথাটো হল হাগ্ৰামা বাহিনীয়ে এজন ব্যক্তিক যদি পেট্ৰল ঢালি পেলাই উচতাই মানুহক সুইসাইড কৰিবলৈ বাধ্য কৰাব পাৰে আৰু এই অপজিশনৰ মানুহে আমাৰ অঞ্চলৰ ইন্টেলেকচুৱেল সকলৰ ঘৰত গৈ পেলাই ঘৰটো পেট্ৰল মানে মাৰি বা পেট্ৰল ঢালি জ্বলাবলৈ উচতনি দিব পাৰে আৰু তেনেকুৱা ব্যক্তিসকলে সহজ সৰল জনসাধাৰণক উচতাই পেলাই আমাৰ ইন্টেলেকচুৱেল সকলক বড় সাহিত্য সভা ট্ৰাইবেল সংঘৰ ৰিপ্ৰেজেন্টেটিভ সকলক যদি চুলাপ ফালি দিব পাৰে তেনেকুৱা ব্যক্তিসকলক আমি নজৰ কৰি আছো আৰু খুব কম দিনৰ ভিতৰতে ইয়াক আমি কি কয় অপজিশন সকলক আমি দমন কৰিবলৈ গৈ আছো आरोबाव बिथाङा बुंथिबावदों दि हाग्रामा महिलारिया 17 बोसोराव जाबायदि थैनि बाना खालामबोदों आं बेबायदि खालामनो गोसो गैया आरो गासैबो हारि माहारिनि सुबुंफोरखौ जों सान्थि थाहोनो थाखाय लुबैयो होनना बाथ्रा बुंथिदों बिथां रनजित बसुमतारिया दानिया फैदों मावफुं सोद्रोमा बिथां रनजित बसुमतारिया मा बाथ्रा बुंथिबावखो जों आबुङै मिथिना लानि চাওক কথাটো হল হাগ্ৰামা বাহিনীয়ে এজন ব্যক্তিক যদি পেট্ৰল ঢালি পেলাই উচতাই মানুহক সুইসাইড কৰিবলৈ বাধ্য কৰাব পাৰে আৰু এই অপজিশনৰ মানুহে আমাৰ অঞ্চলৰ ইন্টেলেকচুৱেল সকলৰ ঘৰত গৈ পেলাই ঘৰটো পেট্ৰল মানে মাৰি বা পেট্ৰল ঢালি জ্বলাবলৈ উচতনি দিব পাৰে আৰু তেনেকুৱা ব্যক্তিসকলে সহজ সৰল জনসাধাৰণক উচতাই পেলাই আমাৰ ইন্টেলেকচুৱেল সকলক বড় সাহিত্য সভা ট্ৰাইবেল সংঘৰ ৰিপ্ৰেজেন্টেটিভ সকলক যদি চুলাপ ফালি দিব পাৰে তেনেকুৱা ব্যক্তিসকলক আমি নজৰ কৰি আছো আৰু খুব কম দিনৰ ভিতৰতে ইয়াক আমি কি কয় অপজিশন সকলক আমি দমন কৰিবলৈ গৈ আছো কিয়নো অপজিশন অলৰেডি সুইসাইড হৈ গৈছে অলৰেডি সুইসাইড কিয়নো তেওঁলোকে উচতাইছে মানুহক পেট্ৰল ঢালি পেলাই সুইসাইড কৰাবৰ কাৰণে এনেকৈ উচতাইছে আমাৰ ইন্টেলেকচুৱেল সকলক চুলা ফালি পেলাই পিটিবলৈ তেওঁলোকে ইনকাৰেজ কৰিছে আমাৰ ইন্টেলেকচুৱেল সকলৰ ঘৰত পেট্ৰল ঢালি পেলাই জুই জ্বলাবৰ কাৰণে তেওঁলোকে উচতাই দিছে তাৰ মানে তেওঁলোকে অলৰেডি পৰাস্ত হৈ গৈছে আমি খুব শান্তৰে আছো আমি তেনেকৈ হাগ্ৰামাৰ নিচিনাকৈ 17 বছৰ যেনেকৈ ব্লাড সেট কৰাইছিলে আমি সেইটো কৰাবলৈ ইচ্ছা নাই সকলো জাতি জনগোষ্ঠীক সামৰি পেলাই আমি শান্তিৰে বসবাস কৰিব বিচাৰিছো আৰু এইটো শান্তি সমন্বয় ঐক্যতাটো আজি বিকল্প ৰাস্তা মাত্ৰ সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইউপিপিএলকহে দেখিছে বিকল্প ৰাস্তা আৰু কোনো নাই বিজেপি আৰু হাগ্ৰামা মহিলাৰ বিলাপীতি এটা জনতা মল্ল আপোনাৰ লগত এখন বৈঠক হৈছে চাওক কোনে কি বৈঠক হৈছে কি হোৱা নাই সেইটো আমি গুৰুত্ব দিয়া নাই আমাৰ যি প্ৰিন্সিপল আমাৰ যি আইডিঅলজি ইউপিপিএল দলৰ সেইটো হ'ল আগে পিছে হুৱে বাৱে কোন আছে সেইটো আমি নাযাওঁ ইউপিপিএল ইজ ইউপিপিএল গতিকে সেইবোৰ আমি গুৰুত্ব নিদিওঁ কোনে কাৰ লগত আলোচনা কৰিছে কি কৰিছে কাত কি কৰি আছে সেইবোৰ আমাৰ গুৰুত্ব নহয় আমাৰ কথাটো হ'ল 35 লক্ষ ভাৰতীয় নাগৰিক যিসকল বিটিআৰবাসী আছে তেওঁলোকক সামৰি পেলাই আমি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই কেনেকৈ শান্তি পাৰ্মানেণ্টলি আমি আনিব পাৰোঁ সেইটোৱে চেষ্টা কৰি আছে সেইটো কিন্তু কোনোবা অপজিশনে বিনষ্ট কৰিবলৈ চেষ্টা কৰে হাগ্ৰামা চাওক হাগ্ৰামা এটা কাৰণত সি হাগ্ৰামা হিচাপে জীয়াই আছে কাউন্সিল ইলেকশ্যনৰ পাছত 7জন হাগ্ৰামাৰ বাগা লিডাৰে ইউপিপিএল দলত যোগদান হ'বলৈ গৈ আছে এমএলএ ইলেকশ্যনৰ আগত এমএলএ ইলেকশ্যনত কিন্তু আপোনালোকে ছাৰপ্ৰাইজ পাব এমএলএ ইলেকশ্যনত ইউপিপিএলে 21টা এমএলএ জিকিব কিন্তু 21টা এমএলএ জিকিব ইউপিপিএল বিপিএফে কৈছে কি অক্সিজেনৰ বিজেপি অক্সিজেন লৈ ইউপিপিএল ইয়াত জীয়াই আছে বুলি কৈছে আৰে দাদা আমিতো বিজেপিৰ লগত এলায়েন্স কৰি পেলাই এমচিএলএ খেলা নাছিলোঁ কাউন্সিল ইলেকশ্যন খেলা নাছিলোঁ আমি আসল আমাৰ উদ্দেশ্যটো হ'ল আমি এলায়েন্স কৰিছিলোঁ তেতিয়া আমাৰতো ফ্ৰী এলায়েন্স নহয় ফ'ৰ্চ এলায়েন্স আছিল তেতিয়াৰ সময়ত এতিয়াৰ কথা মই ক'বলৈ যোৱা নাই সেইটোৰ কাৰণে আমি আমাৰ বিজেপি দলৰ লগত
ফ'ৰ্চ এলায়েন্স কৰিলোঁ কাৰণটো হ'ল হাগ্ৰামাৰ যি ধুৰন্ধৰ নীতি হাগ্ৰামাৰ যি মানে কি কয় হত্যাকাৰীৰ এটা যি হেৰিৰে তেওঁলোকে কাম কৰিছে ইয়াৰ পৰা জনসাধাৰণক মুক্ত দিয়াই আমাৰ মেইন উদ্দেশ্য আছে